दिनैहाय फट'शुट जागासिनो दङ मोइना ना नोंना नामा मोइना কি লিখে রে ইমান এতিয়াই ধুনীয়া আহিছে ইমান ধুনীয়া নাছিল হেল্ল' গুড মৰ্নিং গাইজ আপোনালোকৰ কি খবৰ ভালে নে সকলোৰে মোৰো ভালে দিয়ক আছো আৰু জিন্দা ভাবিছোঁ ব্লগ বনোৱা ষ্টাৰ্ট কৰোঁ আৰু মানে বহুত দিন ব্লগ বনোৱা নাইতো ভিডিঅ' চিডিঅ' বনোৱা নাই তো ভাবিছোঁ আৰু কণ্টিনিউ কৰোঁ যিহেতু 2000 ছাবস্ক্ৰাইবাৰ আছে যিহেতু কণ্টিনিউ কৰোঁ বুলি ভাবিছোঁ আৰু নেকি তো আজি মই গৈ আছোঁ বঙাইগাঁও কিয় গৈ আছোঁ টাইটেল থাম্বনেইল চাইটো বুজি পাইছে তো চাই দিয়ক ভিডিঅ'টো মানে আজি আছে ফটোশ্বুট কেনেকৈ কি হয় আপোনালোকক দেখাম তো আজিৰ পৰা ভাবিছোঁ অলপ কণ্টিনিউ কৰিম আৰু ন মানে মাজততো বহুত কণ্টেণ্ট আছিল কলকাতা গ'লোঁ মেঘালয় গ'লোঁ ক'ৰবাত কিন্তু দিব মন যোৱা নাই মানে সেই ন আৰু নিজা এটা মানে মাইণ্ডৰ মানে মনৰ পৰা দিব মন যোৱা নাছিল সেইকাৰণে দিয়া নাই আৰু এতিয়া ভাবিছোঁ কণ্টিনিউ কৰোঁ দে আৰু নে কি এনে আৰু পেলাই থ'লেতো নহ'ব চাওক নাচাওক সেইটো পিছৰ কথা হয়নে নহয় তো আপোনালোকে যদি ছাপোৰ্ট কৰে নিশ্চয় আৰু বনাই যাম তো ছাপোৰ্ট কৰিব ছাবস্ক্ৰাইব শ্বেয়াৰ টিয়াৰ কৰি দিব নে কি তো অলপ যাই থাকোঁ আৰু লগত কোন উঠে চব দেখাই আছোঁ নে কি তো বলক অলপ শ্বেয়াৰ টিয়াৰ কৰি দিব দিয়ক আৰু এয়া আহি পালাক মেইন মানুহজনী হাই দিয়া তাই এনেকৈ আছে কিয় জানেনে কৈ দিচোন মই কৰিছোঁ সেকেন্ড টাইম স্মুথনিং হেয়াৰ স্মুথনিং কৈছে তো আপোনালোকে যদি হেয়াৰ স্মুথনিং কৰিব বিচাৰে আহিব পাৰে টাইল চেলুনত নে কি তো আৰু মোৰ এসিস্টেন্ট দুজনী আহি পোৱা নাই তাহাত মানে তো আজি আমি গৈ আছোঁ বঙাইগাঁও থাম্বনেইল দেখিতো গম পাইছে আপোনালোকে হয়নে ইয়েছ তো আজি কিবা এটা ধামাকা হ'ব এয়া চাওক এতিয়া তাই মোক ভিডিঅ' কৰি আছে মই তাক ভিডিঅ' কৰি আছোঁ এয়া এচিষ্টেণ্ট আহি গৈছে চাওক কোন আহিছে পিছফালে চাওক এতিয়া আইফোনত ভিডিঅ' কৰিম হা বাই বাই এয়া হ'ল ৰঙিয়া ভূটান বাছ ষ্টেণ্ড আৰু এইখন হ'ল ভি মাৰ্ট শ্বপিং মল আৰু তাৰ ওচৰত আছে মহেন্দ্ৰী কমপ্লেক্স বিল্ডিং এইখন অৰেঞ্জ কালাৰৰ বিল্ডিং যিখন দেখা পাইছে আৰু এয়া মইনাৰ বিউটি চেলুন আৰু মেকআপ ষ্টুডিঅ' একাডেমি আছে এই বেনাৰ চাই এইখন বিল্ডিঙত সোমাই যাব আৰু সৌখন হেৰি তাইৰ দোকানৰ বেনাৰ আৰু এখন ফাৰ্ষ্ট ফ্ল'ৰত সোমাই যাব বাৰাণ্ডাইদি লেফ্ট ছাইডত সোমাই যাব বাৰাণ্ডাইদি গৈ থাকিব আৰু সেইখন চাওক মানে এইখিনি বিল্ডিং বনাই আছেতো মানে দোকান বনাই আছে সেইকাৰণে আজিকালি দেখা নোপোৱা হৈছে তো সেইকাৰণে ভালকৈ ভিডিঅ'ত দেখাই দিলোঁ আৰু এখন বেনাৰ চাই এই গ্ৰীণ কালাৰৰ খটখটি এই এখনে আছে খটখটি এইখিনিদি সোমাই যাব আৰু ইয়াতে বেনাৰ চেনাৰ আছে ধুনীয়াকৈ ভিতৰত সোমাই গ'লে হ'ল আৰু এইখনে হ'ল মইনা মেকআপ ষ্টুডিঅ' এণ্ড একাডেমি এণ্ড চেলুন আপোনালোকেও এবাৰ হ'লে ভিজিট কৰিব আৰু ভিজিট কৰিলে 10% ডিছকাউণ্ট দিয়া হ'ব ধন্যবাদ আহি পালোঁ বঙাইগাঁও আৰু এই ছাৰ খাই দিওঁ বৰষুণ দি আছে কিবা বস্তু পাহৰি আছে সেইটো লগাইছোঁ পূৰা ফুল বৰষুণ দেখাই আছোঁ কৰাইছোঁ আৰু এয়া মেকআপ কৰি আছে ফুজি বাক মই অলপ ঘূৰি আহোঁ বঙাইগাঁও টাউনখন লগৰ ছোৱালী এটাক লগ কৰি আহোঁ বঙাইগাঁৱত এখন ৰেষ্টুৰেণ্ট দিব পাৰা তই কিবা কিবি এক চিনি পাইছে না কোন বঙাইগাঁৱৰ ডন বোলে বহুত বছৰ পিছত লগ পাইছোঁ না হয়নে নহয় তিনি চাৰি বছৰ হৈ গ'ল কলেজৰ লগ বঙাইগাঁৱৰে হয় এই ধুনীয়া দখনাযোৰ দিছে F&M ক্লথিংছে আৰু F&M ক্লথিংছৰ পৰা মানে ভাল দখনা বনায় দেই আপোনালোকে চেক কৰিব পাৰে তো গাইজ দেখিছেনে ভগুৱাই হৈ আছে মাংস চিকেন ইজ মেড না ये वाला चाहिए हड्डी फुक्कर सा थ्री लेके दिया नहीं 7 लेके नहीं दो ओवर एक्सपोर्ट है लगेगा मोइना ना नोंना नामा मोइना কি লিখে রে মইনা বড় प्रैक्टिस नहीं ভাবিছোঁ আৰু কিবা এটা এনে প্ৰেক্টিছ লওঁ खुलुमबाय लोगोफोर न'खौ नेखि खुलुमबाय दिनै लास्ट टाइम
গাইছ না হেল্ল' গাইছ এনেকৈ কৈছিলোঁ মই ইমান বান্ধন আপোনাৰ মতে কওক নিজৰ কমফৰ্ট दिनै आङो मयना बर' दिनै आं मयनाजों मेकआप खालामजादों बिथांना मेकआप क्लासबो दं मेकआप एकाडेमि 1 monthनिबो क्लास दङ बिनिफ्राय 15 daysनिबो बिथांना क्लास दङ नोंथांमोनहा बेखौ कन्टेक्ट खालामनानै मोजाङै सोंनानै लानो हागोन आङो मयनाखौ 1.5 बोसोरसो सिगां लोगो मोनदोंमोन बै समावबो आङो मेकआप खालामजादों बिनिफ्राय दिनै आरोबाव खेबसेबाव लोगो मोनफिनबाय बुंनो थाङोबा दिनैनि मेकआपआ बै फार्स्टनिफ्राय जोबोर साबसिन इमप्रुभ जाबाय बेखौ होननांगौमोन প্র্যাকটিস আছিল নেকি प्रेक्टिसो ओरैनो मेकआप दिनै आं मयनाजों मेकआप खालामजादों 1.5 बोसोर सिगांबो आङो मयनाजों मेकआप खालामजादोंमोन बै समाव फार्स्टमोन बिनिफ्राय दिनै सेकेन्ड टाइम मेकआप खालामजानायाव गोबां माने साबसिन जानाय मोनदों आरो नोंथांमोनाथ' मिथिखागौ जानांगौ बिथांना रङियायाव मेकआप एकाडेमिबो दं बिथांना कोर्स दङ 1 monthनि कोर्स बिनिफ्राय 15 daysनिबो कोर्स दं नोंथांमोनहा गाहायाव होनाय नाम्बारावहाय कन्टेक्ट खालामनानै सोंनानै लानो हागोन आं बेखौनो बुंगोन आं दिनै मयनाजों मेकआप खालामजानानै जोबोर मोजां मोनदों गोजोन्थों আৰু আজিৰ ফটোগ্ৰাফাৰজন হ'ল অভিজিত ভৱাল বঙাইগাঁৱৰে হয় লোকেল ধুনীয়া ফটোগ্ৰাফাৰ মানে অসমত ওৱান অফ দ্য বেষ্ট ফটোগ্ৰাফাৰ বুলি ক'ব পাৰি ফটো এতিয়া চাব না তেখেতৰ হেৰি ইনষ্টাগ্ৰাম আইডি ভিজিট কৰি কিনে ইমান মজা মজা ফটো মাৰে মানে আপোনালোকৰ লাগিলে কণ্টেক্ট কৰিব আৰু ধুনীয়া কি কম শুট চলি আছে এতিয়া মেকআপ আহাই কমপ্লিট যাবাই দার ফটোশুট জাগাছিল দেখাই ফটোশ্বুট কেনেকৈ কৰে চাই থাকক दिनैहाय फट'शुट जागासिनो दङ ফুজিয়া বদন আপোনালোকে যদি বিয়াৰ ব্ৰাইডেল বুকিং কৰিব বিচাৰিছে তেতিয়াহ'লে ডিছক্ৰিপশ্যন দিয়া নাম্বাৰত কণ্টেক্ট কৰিব বা যদি মেকআপ শিকিব বিচাৰিছে বা চেলুনৰ কোৰ্চ শিকিব বিচাৰিছে তেতিয়াহ'লে তলত দিয়া নম্বৰত কণ্টেক্ট কৰিব তেওঁক ডিছক্ৰিপশ্যন চেক কৰিব আৰু সকলো ডিটেইলছ পাই যাব ইমান এতিয়াহে ধুনীয়া আহিছে ইমান ধুনীয়া নাছিলে এতিয়া ফাইনেলি শ্বুট কমপ্লিট এতিয়া আমি ঘৰত যাওঁ দেৰি হৈ গ'ল 7:30 বাজি গ'ল এতিয়া আমি ঘৰত যাওঁ নেকি ইয়েস আমি গৈ থাকো এতিয়া আমাৰ দেৰি হৈ গ'ল ভোক লাগিছে ৰাস্তাত কিবা খাই লওঁ
খাই ল বাই বাই ব্লগটো এণ্ড কৰ বাই 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 আৰু 1 বছৰ পিছত ব্লগ আহিব দেই তাৰ 1 বছৰ পিছত আহিব 1 বছৰ পিছত আহিব য়েছ কাৰণ মই